হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আলু আৰু পনীৰ দি পেলাই বনোৱা তৰকাৰী ৰেচিপিটো লৈ আনিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৰে ভাল লাগিব। আহকচোন তাৰ কাৰণে কি কি দৰকাৰ হ'ব চাই লওঁ। তাৰ কাৰণে মই আলু দুটা কাটি লৈছোঁ সৰু সৰুকৈ, আৰু পনীৰখিনিত মই হালধি আৰু নিমখ লগাই লৈছোঁ। বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ, তেল লৈছোঁ, এইফালে ঘিউ লাগিব 1 চামুচ, আৰু মছলা লৈছোঁ নিমখ, ৰেড চিলি পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, হালধি পাউডাৰ আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, অকণমান গোটা মছলা লৈছোঁ, গৰম মছলা আৰু জিৰা, আৰু আদা অকণমান মই খুন্দি লৈছোঁ, দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া মই পনীৰখিনি ভাজি ল'ম। তাৰ কাৰণে মই এতিয়া ইয়াতে পেনখন বহাই দিছোঁ গেছত, আৰু ইয়াতে দি দিছোঁ তেল। যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, মই ৰিফাইন তেলতে ভাজিম পনীৰখিনি। আৰু তেলখিনি গৰম হৈছে, এতিয়া মই পনীৰখিনি দি দিছোঁ। এয়া তৰকাৰী বনালে পনীৰটো ফ্ৰাই নকৰিলেও হয়, কিন্তু ফ্ৰাই কৰি ল'লে অলপ টেষ্টটো ভাল লাগে, সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ। এয়া আমাৰ পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল, এইখিনি উঠাই ৰাখিছোঁ। এতিয়া একেখিনি তেলতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। এয়া আলুখিনিত অকণমান নিমখ আৰু হালধি দি দিছোঁ মই। আলুখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ এনেদৰে লৰাই লৰাই। এয়া আলুখিনি আমাৰ হৈ গৈছে, নমাই ৰাখিছোঁ। আৰু একেখন পেনতে মই তেল দি দিম। এতিয়া তেলতে মোৰ গোটা জিৰাখিনি আৰু গৰম মছলাখিনি দি দিম। আৰু এইখিনি অকণমান লৰাই দিছোঁ। ইয়াতে মই এতিয়া দি দিম মোৰ খুন্দি লোৱা আদাখিনি আৰু সৰু সৰুকৈ কাটি লোৱা জলকীয়া দুটা মই এইখিনি দি দিম। এইখিনি কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ম। এয়া এইখিনি মোৰ ভাজা হৈ গৈছে। ইয়াতে মই এতিয়া বিলাহীখিনি দি দিম, কাটি ৰখা। বিলাহীটো মিক্সিত গুড়া কৰি দিব পাৰে, এনেদৰে কাটি দিলেও হয়। এইখিনি ভাজোঁতে একদম গলি যাব। আৰু এতিয়া ইয়াতে মই মোৰ মছলাখিনিও দি দিম। এয়া নিমখ মছলা গোটেইখিনি দি দিলোঁ, নিমখো দি দিছোঁ, তেতিয়া মোৰ বিলাহীখিনি সোনকালে একদম গলি যাব। গেছৰ ফ্লেমটো এইটো সময়ত মিডিয়াম কৰি দিব, একদম হাই ফ্লেম কৰি নাৰাখিব, জ্বলি যাব মছলাখিনি। এইখিনি এতিয়া মই ঢাকন লগাই ভাজিম। মছলাখিনি যিমান ভাজিব আপোনাৰ তৰকাৰীখন তিমানেই টেষ্টি হ'ব। গেছটো অলপ মিডিয়াম কৰি ভাজিব লাগিব। এয়া 5 মিনিটৰ পাছত অকণমান লৰাই দিছোঁ। অকণমান বিলাহীটো ভাঙি দিছোঁ মই। এয়া আকৌ কভাৰ কৰি দিছোঁ মই এনেদৰে। এয়া মই 10 মিনিট হৈছে মছলাখিনি ভাজি থকা। গেছটো মিডিয়াম কৰা আছে। আৰু এতিয়া মই অকণমান পানী দি দিম। একেবাৰে নিদিওঁ, অকণমান পানী দিছোঁ। মছলাখিনি আৰু অলপ ভাজিম মই। আপুনি তৰকাৰীত মছলাখিনি যিমান ভাজিব তৰকাৰীখন তিমানেই ভাল লাগিব খাই। এনেদৰে কম পানী দি পেলাই অকণমান ভাজিছোঁ মই আকৌ। মছলাখিনি জ্বলিব দিব নহ'ব, লৰাই থাকিব লাগিব মাজে মাজে। জ্বলি গ'লে তৰকাৰীখনৰ টেষ্ট একেবাৰে বেয়া হৈ যাব। এয়া আকৌ মই কভাৰখন লগাই দিছোঁ পানী দিয়াৰ পাছত। এয়া মোৰ 5 মিনিটৰ পাছত এয়া তেল বিৰিঙিছে আৰু পানীখিনি নোহোৱা হৈ গ'ল একেবাৰে। আৰু এতিয়া মই তৰকাৰীত একেবাৰে পানী দি দিছোঁ। আলুখিনি সিজিব লাগিব, সেইকাৰণে অকণমান মই পানী বেছিকৈ দিছোঁ। আৰু এতিয়া ইয়াতে মই উতল আহিবলৈ দিম, ঢাকনখন লগাই দিছোঁ। ইয়াত উতলি আহিছে আমাৰ তৰকাৰীখিনি। আৰু এতিয়া ইয়াতে মই আলুখিনি দি দিম, ভাজি ৰখা আলুখিনি দি দিছোঁ। আকৌ ঢাকনখন লগাই দিছোঁ, তেতিয়া ফটককৈ আলুখিনি সিজিব আমাৰ। এয়া 10 মিনিটৰ পাছত এয়া আকৌ আপোনালোকক দেখাইছোঁ।
আলুটো সিজিছেনে অকণমান চাওঁ এতিয়া মই এয়া আমাৰ আলু সিজি গ'ল। এতিয়া মই ইয়াতে পনীৰখিনি দি দিম ভাজি ৰখা। পনীৰখিনি দি পেলাই আকৌ মই কভাৰ কৰি পেলাই 5 মিনিটৰ কাৰণে থৈ দিম। আমাৰ আলু পনীৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈও বহুত টেষ্টি হৈছিলে তৰকাৰীখন। এনেদৰে ট্ৰাই কৰা নাই যদি এদিন কৰি চাবচোন। আৰু লাষ্টত মই দিছোঁ 1 চামুচ ঘিউ আৰু অকণমান গৰম মছলা দিম ইয়াত মই এতিয়া। এয়া আমাৰ তৰকাৰী পূৰা ৰেডি হৈ গ'ল। লাষ্টত 1 চামুচ ঘি দি দিলে তৰকাৰীখনৰ বৰ ধুনীয়া এটা গোন্ধ ওলায়, খাই বহুতেই ভাল লাগে। আৰু এনেদৰে ট্ৰাই কৰা নাই যদি এদিন কৰি চাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু আমাৰ চেনেল যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপুনি যদি পায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।